ফোন মারছি চাবিছো হন্যেরে নাকি হেট হেল্ল' নিয়াৰ ক'ত আছা ইয়াৰে গাঁৱৰ মঞ্চত নে কি ৰখে তও বৰ গেম খেলি থাকা অলপ ৰখছো দে মই যাই আছো ইচ্ছাক গেলে আহি পাব লাগে না কৈছো 8 ঘণ্টা হ'ল বিজি আছে অলপ মোক কছি বিজি থাকিলে হ'ব নেকি এইবাৰ আমাৰ বিহুখন আকৌ বিহু নহয় এই যোৱাবাৰ যি ৰাজু দাই জংকাই উতপুতক হ'ব লাগছিল এইবাৰ আকোই নহয় এইবাৰ মই ক'লো এইবাৰ ৰাজু দাই নামতে চাবি যোৱাবাৰ ৰাজু দাই কি থোৱাকে 50,000 টকা এটা দিছিল ভাল গায়ক এটা মাতিব দিছিল সেই বেংক পাৰ্টি গায়কটোক কোনি মাতিব দিছিল এনে জোখান লৈ গৈছে এই ভাৰ্গৱৰ তোৰ কাম এতিয়া ভাল হ'ব ক'ব নালাগে আৰু ই প্ৰিয়ম সিও কম নহয় নহয় বহুত ৰাজুদা দেখো যোৱাবাৰ ৰাজুদা বহুত সহায় কৰিছে আজি সেইটো ৰাজুদা কামৰ পৰা কেনে আলিয়া পৰহি আছো ৰবা মই বিহুৰ মিটিঙত নাযোৱা বিহুৰ মিটিঙত কি যাবা যোৱা বছৰ 1.5 লাখ টকা হেমাই গেছি এইগিলা সাহায্য কৰি কামেই নহৈছে গম পাইছ নে কমিটিখন একদম ভাল নহয় মানে নাযাওঁ যোৱা এইবাৰ তাৰমানে বিৰক্তি হৈছে মোৰ গম পাইছ নে এই যোৱা বছৰ যি এনে ভাল তুমি গায়ক যি কি গায়ক খাইছো কচোন হ'ব যোৱা মোৰ দৰে আৰু মানুহ আছে নে সেইটো হয় দিয়াচোন হয়তো কিন্তু মোৰ দৰে আৰু মানুহ আছে নহয় মই এইবাৰ নাযাওঁ বুলি ভাবিছো তাৰমানে অলপ অফিচৰো ঠিক আছে এইবাৰ কথা আছে মই নাযাওঁ যোৱা এইবাৰ তাৰমানে ইচ্ছা নাই আৰু যোৱাবাৰ সিহঁতক সেই 50,000 টকা দিলো সিহঁতে সেই বেম পাৰ্টিৰ গায়কটোক মাতিছে দৰকাৰ বুজিছে সিহঁতো কাম নাই আৰু বাচা কোনোবা সেই বুজাম বিহুখন কি কৰিব খুজিছে চিঞৰ বাচ্চা ইমান টাইম লাগে বহা ইমান দেৰি কৰিব নালাগে এটা কথা গম পাইছা না কি ৰাজু দাই এবাৰ বিহুত নালগে কিয় লাগবো কচোন কিয় লাগবো বসালে পাতি যোৱাবাৰ মাতছে যোৱাবাৰ গায়ক কোনে মাতছি বেংক পাৰ্টি তোনে ক কাৰণে মাতছো মই কি জানো যে বেংক পাৰ্টি গায়ক তই কা মাতা তনে পইচা কমতে পাই হিতুকে মাতলি নহয় নহয় ৰে আৰু মই ইমান জিলাছো যোৱাবাৰ চেণ্ডেল আৰু বিলে খুনি গৈছিল মই খাইছো নাই তোনে খাইছে তোনে পলছা তই যে কমিটিৰ মালিক আছিলি তই যে মেইন মেম্বাৰ আছিলি তই হেগলে বাদ দি যাও সি এবে বিহুখন এবে লিগেল থাকে জীবন যার কথা শুনবি যাও কথা বাদ দি চেয়ার বিহুখন ভালকে করো রাজুদা আগে আমি একটা চলে নিয়ে আর গাউর হিমুনুক লাগি যাবা লাগবো অলপ আটা কাম করন কি জুবিন দাক মাতুন কি বে জুবিন দাক নরা ইমান বল না ইমান অকাদ না কিডনি নরা কাটতে জুবিন দাক মাতুন কিডনি গাউর চলো এই মারফুল করে বাচ্চা ডাকলা মনে বাচ্চা ডাকলা কিনা খাইছি না বল লো মারে কি বয়া হচ্ছিল না খাও শরীরের কারণে বয়া কোন না খাও লো মোরা কো দিগলা আছে পরে না মনজি এত আমার দিবি মই তো সাইড লাগে এ তুমি কথা আমি যে ডায়লগ শুনি না খুব দাও যা যা ওই বেবি গানটি বলো না কি কথা হচ্ছে বিহু পাতি আমি এবার আসু তো নলক আমি বিহু পাতি দি আরে বাবা বুঝি তো বাবা মাতে বারবার করছি তো সাইড হই না এটা মাতে ই হাসি বাগবি না সেটা লিবার বল কথা হিতে সিনে ই কথা কি লিখবে গো তো কাট দাও এই কেন মার ও আমার ফোন আছে হ্যালো জান ক যোৱা সপ্তাহ দুবাৰ দেখিছি তোমাৰ আৰু পৰহি বাদ দে তোমাৰ দেচোন কি লাগে ক আইফোন সেই জব বাদ দে তো আইফোনটো লৈ পেলাই তো মোৰ এটা কিডনি গেছে এইবাৰ আৰু এটা কিডনি লাগে মই হাতী বুইছো নেকি তই হাতী বুইছো ফোন ৰাখ ভাই কি আই যখন না নাকি নয় আইবো দে আইবো না এই তই মোক ধৰ ক'ত পালি তই নাজনা নেকি মই ছিংগাৰ বিদ্যুৎ মেধি একদম পুৰা ফিটফাট হৈছে টাউনত চলি আনপাই গুৱাহাটীলৈ নিশ্চয় হয় তই কোন মোক ক'ব নালাগে তই 10 টকা এটা তই কি মাৰা যাবি নেকি আপুনি চিনি নাপায় নেকি তই কোন এইগিলা বাদ দিয়ে 10 টকা দিলে মৰি যাবি নেকি যাব পাৰো আপোনাৰ কি যায় আছে কেলা কথা ক'বা আহিছা যা তোৰ পাই তোৰ জিপে হেৰেৰ পুতেৰেও গায়ক আমিতো গমেই নাপাওঁ নাপাও এই কি নাম আছিল তাৰ বিদ্যুৎ মেধি ন
ও গুৱাহাটী হেৰি হাতীগাঁও ৰপাই এনে কিবা অলপ শুনিছিলো দেখা নাই কিন্তু কেনে বাজি দেখাব তথাপিও আমি ভাল ৰেষ্টুৰেণ্ট বা এনেকে ক'ৰবাত এগ্ৰিমেণ্ট কৰিলো ক'ত দলাঙত মাতছে একো নহয় চাওচোন ইয়াৰে আমাক ষ্টেণ্ডাৰ্ড নহয় চলি বুলি ভাবে আমাৰ ষ্টেণ্ডাৰ্ড আছে ভাই ষ্টেণ্ডাৰ্ড আছে ডাল বেকাৰ হ'ব পাৰো আমি ৰেষ্টুৰেণ্টত আইভুনীয়াকে গেলি আহিব যদি সন্মান পেহিৰাপা তোৰ বেহেৰে নাপাওঁ যদি কিবা হেৰি সন্মান যোৱা কথা সুধি কয় এক কি কৰিম কণীয়া মাৰিম তো নকয় নকা একো নকয় একদম আমাৰ সন্মানৰ কথা আছে সন্মানৰ কথা আছে টেনচন কাটি ওলাই ধৰি মই আছো তো এই আহিছে ইস অ তোৰ বেহেৰেৰ ভিতৰত অ এই ই গালি মই ফাংচন দিবা নোৱাৰো ফাংচন নহয় ফাংচন কেনচেল কৰিম ভিক্ষাৰী এটা 10 টকা দিবা নোৱাৰে ই আপোনাৰ কি প্ৰগ্ৰাম হৈছে মই দিওঁ নেদাওঁ এই কি প্ৰব্লেম হয় কথা কবা আহিছে তই ভিক্ষাৰী 10 টকা দিবা নোৱাৰা গুৱাহাটীত কিমান কি ইনকাম কৰাটো নাই যা বিহু নাগাওঁ যা নাগে যা বিহু কেনচেল যা বিহু কেনচেল যা বিহু কেনচেল যা আৰু শুন লাষ্ট কথা থাকক মই লাষ্ট কথা থাকক শুন যদি শুন এফালে চোৰ বাচ্চা এফালে যদি লোৱা ষ্টেজ যদি দিবে খুঁজছে এক মাতিয়ে মাৰিম যদি বাউ ষ্টেজ বলে এক নৰো মাতিয়ে এক বাউ ষ্টেজ যাব মই নৰো মাতিয়ে মই একদমে নৰো কিন্তু লোৱা ষ্টেজ দিম তো হা হে বুলি তো এক মাতিম দেখি খুব তো বিহু রাজা বিহু নাই যা চুপ পা আমি ইয়াতে ভাৰ্গৱ মই প্ৰিয়ম নতুনকৈ আহিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভালে পালে আমি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব হাই ফ্ৰেণ্ডছ আমি যাই আছোঁ ভিডিঅ' শ্বুটিং কৰিব বালেশ্বৰ গোপাল মন্দিৰ আমাৰ লগতে কুৰ্তাকেইটা আছে আমাৰ নিউ মেম্বাৰ আছে প্ৰিয়ম আছে কেনে দিছে